আৰু একবাৰ ক টেক্সি গাড়ী লৈ যাম শ্বিলঙত আয়ো দেহি গৈও যাবি লগত। Hey guys, welcome my new vlog. তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মই এতিয়া মানে মুখ চুখ ধুই ৰেডি হ'লোঁ আৰু আজি চতৰ দমি তো আৰু বাহিৰত যোৱা প্লেন আছে এটা মানে আপোনালোকক জেগা এটা দেখাম বুলি ভাবিছোঁ আজি আৰু ভিডিঅ'টো লাষ্টত গ'লে চাই ৰাখিব আৰু বলকচোন বলক আজি ভিডিঅ'টো কি হয় চাওক আৰু মানে দুটা গাড়ীখন নামে দাম মানে দুটা পৰীক্ষাৰ বহি চাব যাব নলবাৰীত তো তো এনেকৈ আজি মানে দিনটো আৰম্ভ হৈ গ'ল আৰু প্ৰাৰ্থনা শুনিলে মা দুটাক দেখালোঁ তো বলক বাহিৰত অলপ যাওঁ কি হৈছে চাওঁ বলক। তো গাইছ ইবাগে আহিছোঁ যাতে একবাৰ বস্তিত দেখি নাহিলোঁ আৰু বৰষুণ জগাই নাই গাইছ একদম মানে সেউজীয়া সেউজীয়া হৈ গৈছে আৰু বহুত দিনৰ মূৰত বৰষুণ আহিছে তো মানে পূৰা একদম সেউজীয়া সেউজীয়া হৈ গৈছে বস্তুটো দেখছি না একদম হাতখন নহয় গ্ৰীণ গ্ৰীণ হৈ হৈছে দেখছি না একদম গ্ৰীণ গ্ৰীণ ৰাস্তাটো দেখছি না একদম মানে কি থকা পৰিৱেশ আৰু তো দমি বুলি গাইছ ভগৱানক সেৱা তাকে কৰোঁ মানে আজি দমি যিহেতু আৰু মানে মোৰ দিনটো যাতে ভালে ভালে যায় আৰু তেওঁলোকৰ আশীৰ্বাদত তো এইটোৱে আমাৰ মন্দিৰ আপোনালোকক দেখাইছোঁ আৰু ৰাতি বতাহ বৰষুণ আহিছে চাগে দেখছি না পাত গাছৰ পাত পৰি আৰু ৰাতি এনা ঘুমটি আহিছে গাইছ মানে বহুত দিনৰ মূৰত ঠাণ্ডা পাইছোঁ না তো লেপত তলত এনা ঘুমটি আহিছে বতাহ বৰষুণে আহিছে নে কি আহিছে আকৌ গম পোৱা নাই দিয়ক আৰু মানে এইভাগে বতাহ বৰষুণ আহিছিল চাগে গাইছ পাত দেখছি না একদম কি কম সকল নহয় একদম পাত চাত পৰি একদম একদম পূৰা আৰু এটা সুখবৰে গাইছ আমাৰ ইয়াত লাইব্ৰেৰী আহিছে লাইব্ৰেৰী চাওক ইয়াত লাইব্ৰেৰী বনাব প্ৰথমবাৰ জীৱনত প্ৰথমবাৰ দেখা পাম গাইছ এনে বেলেগত আছে কিন্তু আমাৰ গাঁৱত প্ৰথমবাৰ হ'ব এইবাৰ কি কম মজা মোবাইলৰ ছবি হেৰিও চাবি খালোঁ হবি হে দে আৰু তোৰে দিন আৰু মেঘা মেঘিকে আহিছে বৰষুণ হ'ব হাতে মানে জিকিব পাৰোঁ যাই থাকোঁ বলক গাইছ এইখন লৈ যাওঁ মন বননি তুলিলে গনে গনে তো গাইছ আপোনালোকক কয় নে মানে আমি যাই আছোঁ জালাৰ পুলি আনবা মানে জ্বালা 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 মানে গাছৰ পুলি আনো অলপ মানে ঠাণ্ডা বতৰতো মাছ মাৰি আছে এতিয়া কি কি ঠাণ্ডা মাছ মাৰি তো আছে গাইছ ঠাণ্ডা বতৰতো মাছ মাৰি আছে তো গাইছ আৰু ইবাগে মানে একদম বতৰ ডাৱৰীয়া কৰি আহিছে একদম ঘৰ পালি হয় ঠাণ্ডা যাই থাকোঁ বলকচোন বলক আৰু ইয়াতে দুটামান ফটো উঠি ৰ'ব মানে এনা বতৰত ফটো শ্বুট কৰি মজা লাগে মজা ফেন্টাস্টিক লাগে তো ফটো দুটা উঠি ৰ'ব গাইছ ৰখি লওক নাম বিকাশ গাইছ ৰাতি ইমান হিল কৰিছে বৰষুণ নাই একেবাৰে নাই 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 আৰু ৰাতি গাইছ মই গমেই পোৱা নাই ঘুমটি জালাত মানে কি কম ঠাণ্ডা বস্তি নে একদম একদম তামাম ঘুমটিছে আৰু এলাই মানে একদম ৰাতি সাৰিয়ে থাকে মই সাৰি আছিলোঁ বা কিমান টিং ফুটি যোৱা আন পাং মই ভয়তে বিছনাত তলত তোমাৰ আৰু এইবাৰ পৰিৱেশটো চাওক না একদম কি ডাৱৰীয়া একদম কুল মানে এইবাৰ বতাহ বলি আছে আৰু একদম খোলা জেগা নাই একদম গাইছ একদম বতাহ বলি আছে একদম এটা এটা সিধৰণিৰ বতাহ আহি আছে আৰু সেই ফিলিংছ লৈ এটা মানে আমাৰ বিকাশে গান গাব আৰু গানটো শুনি লওক গাবি না এটা গান জাকৈ মাৰোতে জোকে ধৰোতে মাতিছিলি মোক তই বয়তে টেক্সি গাড়ী লৈ যাম শ্বিলঙত আয়ো দেহি গৈও যাবি লগত টেক্সি মাৰি যাম ওখ পাহাৰত আয়ো দেহি মিঠা মিঠা ৰঙত তো গাইছ আজিতো কৈছোঁ আপোনালোকক দমি আমাৰ ঘৰত পায়স বনাব একদম মানে ফেভাৰেট মোৰ পায়স বনাব মানে দমি বুলি বনাব আৰু মানে কম আৰু ইয়াৰ ঘৰত কি আছে নাৰায়ণ পূজা আছে তো গাইছ নাৰায়ণ পূজা আছে আৰু সকলোকে ইনভাইট কৰিছোঁ আহিব আৰু ভিডিঅ'টো কালি আহিব যিহেতু নাৰায়ণ পূজা খাই শেষে কৰিম আমি কালি আহিব ৰথখান্তি খাব তো গাইছ গান চান শুনি ল'লোঁ আৰু এতিয়া মানে যাই থাকোঁ বলক মানে মেঘেও গছ গছনি দিছে কি বুলি কয় এইটো মেঘেও আটা আৰবা দিছে তো যাই থাকোঁ বলক মানে দেউতাই গাজিছে বোলে গাইছ তো যাই থাকোঁ বলক তো ফাইনেলি বৰষুণ আহিয়ে গেল গাইছ শিল বসছি দে আর হিল তো গাইছ বাহিৰত হয় বৰষুণ দিছে হাও কতে কতে আন্ধাৰ দুনে এই ৰ'ব লাইট আহি গ'ল তো গাইছ মানে বাহিৰত বৰষুণ দিছে আৰু বাহিৰত ওলাই যাব পৰা নাই ভিডিঅ' এনেকৈ বনাই চিন্তা আহিছে আৰু মানে বাহিৰত এটা জেগাত যোৱা কথা আছিল তো গাইছ দুদিনমান আগতে মই এখন বিয়া খাবলৈ গৈছিলোঁ
তো বিয়া খাবলৈ যাওঁতে মানে মই খাব বহুতে খুৰা এজন মোৰ কাষত বহিছিল 30 বছৰমান হ'ব খুৰাটো। তো খুৰাটোক মই সুধিছিলোঁ খুৰা বিয়া কৰোৱাইছেনে? তো খুৰাজনে ক'লে কৰোৱাইছোঁ ভাইটি। তাৰপিছত মই খুৰাজনক আকৌ সুধিলোঁ বিয়া কৰাইছেনে পলুৱাই আনিছে? আৰু খুৰাজনে ক'লে ভাইটি মোক ধৰি বান্ধি বিয়া কৰাই দিছে। তো গাইজ বাহিৰত দি আছে বৰষুণ আৰু পইতা ভাত খোৱাৰ মজাই বেলেগ। নাম কি তোমাৰ? জিয়া। আমার নাম কিয়া তোমাৰ নাম নাজ ন? হে বাৰ নাম কি বা? তোমাৰ নাম কি? জিয়া জিয়া। তোমাৰ? আমার নাম ये नाजने ये नाजने আমি সৰুক দেখাইছো মোক দেখাব নাই মোক দেখা পাইছ না? তো গাইজ দুপৰীয়া আৰু ভাত চাত খালোঁ আৰু এতিয়া মানে আপোনালোকক কৈছোঁ না পায়স। তো পায়সৰ কাৰণে এতিয়া গাখীৰ লাগিব, গাখীৰ বাজাং আৰু এতিয়া ভাতি পেলাই হ'ল দিয়ক। আৰু বৰষুণ চৰষুণ কমছি এতিয়া ডাৱৰীয়া আকৌ নাই চাফা। এতিয়া যাওঁ ব'লক আৰু মোৰ আমাৰ এখন লৈ যাওঁ ব'লকচোন। গাখীৰ আহি গ'ল, এতিয়া পায়স বনাব লাগে। এবাৰে চাউল বহাই দিছে আৰু এবাৰে গাখীৰ আনিলোঁ দিয়ক। আৰু কেনেকৈ বনাই চাব লাগিব হ'ব। তো গাইজ বহুত দিনৰ মূৰত এটা ল'ৰা লগ পালোঁ। তো এইটো ল'ৰা হ'ল জুমনৰ মানে পৰীক্ষা হ'ল, হায়াৰ ছেকেণ্ডেৰী দি আছিল। তো কেনে হ'ল জুমন পৰীক্ষা? বেয়া হৈছিলে। তো সেয়াৰ বোলে বেছি ভাল হোৱা নাই। মই গম পাইছোঁ কি হৈছে, সেইটো নকওঁ পিছত ৰিজাল্ট হ'লে গম পাব। আৰু মানে আজি জুমনৰ লগত কথা পাতি আছোঁ কিবা এটা বস্তু আমাৰ আপকামিং কিবা এটা বস্তু আহিব লগা আছে। তো আমি ডিছকাছ কৰি আছোঁ কি আহিব, সেইটো ইঠাত নকওঁ আপোনালোকক। মানে এটা ভাল বস্তু আহিব। কি আহিব জুমন? তো সি লাষ্ট কৰি আছে কেমেৰাৰ আগত আহিবা আৰু একবাৰ দেখাই দিব দিয়ক। তো লাষ্ট কৰি আছে কিবা আপকামিং এটা বস্তু ভাল বস্তু আহি আছে, ডিছকাছ কৰি আছোঁ আমি। মানে কি হ'ব পিছত কৈ আছোঁ, অহা ভিডিঅ'ত কৈ আছোঁ। মানে সি কৈ আছে আৰু কি নাখাওঁ দিয়ক। তো গাইজ যিটো কথা মানে আমি কথা পাতি আছিলোঁ আৰু যিটো মানে আহিব লগা আছিল আপকামিং, তো কালিৰ পৰা কামটো আৰম্ভ কৰি দিম। আৰু মানে এতিয়া যাই পায়স খাব লাগে। তো আজিতো জানেই মাঘৰ কৈছিলোঁ আপোনালোকক, এতিয়া যাই পায়স খাম আৰু ঠিক আছে মানে হেৰি খাব আছে সত্যনাৰায়ণ পূজা খাবা মাতছে। তো সত্যনাৰায়ণ পূজাত লগ পাই আছোঁ আপোনালোকক। আৰু ইভাগে মায়ে বনাই আছে পায়স। কি কাৰণে পায়স বনাইছা? মোৰ জন্মদিন বুলি বনাই আছা নেকি? হে দুটা আহিবা আহিছে ন? তো গাইজ পায়সো বনাই আছে আৰু ইভাগে দুটা আহিব হৈছে। আৰু মই ইভাগে মোৰ এখন থৈ দিওঁ। তো গাইজ ফাইনেলি পায়স ৰেডি হৈ গ'ল আৰু খাব লাগে। আৰু মজা গাইছে। তো খাই লওঁ ৰ'ব দিয়ক আৰু।